হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? ভালে আছে ন সকলোৱে? মই আজি এটা প্ৰথম মানে ব্লগ বনাব ওলাইছোঁ। একো নাজানোৱে যিহেতু, সেই গতিকে ভাবিলোঁ অকণমান ব্লগে বনাই লওঁ। ৰাতিপুৱা টাইমতনো কি কৰিম, কাম চাম কৰি উঠি ভাবিলোঁ অলপমান ব্লগ এটাকে কৰি লওঁ। সেইকাৰণে আজি ব্লগ বনাব ওলাইছোঁ। আগে পিছে মই কেতিয়াও ব্লগ কৰি পোৱাই নাই, এই মোৰ প্ৰথম ব্লগ। আপোনালোকে চাই থাকক। যদি ভাল লাগে তেন্তে মোৰ ব্লগটো তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিবই নিবিচাৰে মোৰ শ্বৰ্ট ভিডিঅ' আছে, মই কিন্তু ব্লগ কৰি পোৱা নাই। শ্বৰ্ট ভিডিঅ'বিলাক দিছোঁ, কিছুমান ছাবস্ক্ৰাইব বহুত কমি আছে। আপোনালোকে যিহেতু ছাবস্ক্ৰাইব কৰিলে মোৰো ভাল লাগে যে আপোনালোকে ছাপোৰ্ট কৰিলে, সেইকাৰণে কৈছোঁ আপোনালোকেও ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মোৰ ঘৰখন আপোনালোকক দেখাইছোঁ। মই ৰাতিপুৱা উঠি চোতাল ঘৰ সাৰিলোঁ, তাৰপিছত ৰাস্তা সাৰিলোঁ। আৰু ইয়াত যে দেখিছে, ইয়াত যে ইটা দেখাইছে, ইয়াত যে মানে খৰিৰে মানে ইটা যি পাৰা দেখিছে, ইয়াতে মানে মই যোৱাকালি গেছটো শেষ হৈছে। ৰাতি আৰু ক'ত পাম গেছ, সেইকাৰণে ইয়াতে বনাইছোঁ। এতিয়া মিষ্টাৰে যাব চাগে, এতিয়া শুই আছে। আৰু ইয়াতে মই ৰাতিপুৱা উঠি চোতাল ঘৰ সাৰিলোঁ, তাৰপিছত কালিৰে এইবিলাক শুকোৱা নাই, মানে নুশুকা কাপোৰ ইয়াতে মেলি দিলোঁ। আৰু ইয়াতে সিহঁতৰ গাড়ীখন ইয়াত থৈ দিছে। বিশেষ ক'বলৈ একো নাই, এইটো চিম্পুল ঘৰ। আৰু আমি তিনিজনে মানুহ, মই, মোৰ ল'ৰাটো আৰু মোৰ মিষ্টাৰ, বেলেগ একো নাই। বেলেগ ইমান ডাঙৰ ঘৰ নহয়, কিবা কৰি মোটামুটি কৰি চলি আছোঁ। এখেতে আৰু কোম্পানীতে কাম কৰে সৰু সুৰা, তাতে পেটে ভাতে খাই আছোঁ। এইটো আমাৰ গেট হয়, গেটৰ বাহিৰতে ইয়াতে এইটো ৰাস্তা আছে, PW ৰাস্তা, ধুনীয়া ৰাস্তা। মই এইবিলাক সাৰি পুচি থৈ দিছোঁ। নিজৰ পদূলি ৰাসটো সাৰি পুচি থৈ দিলে ভাল লাগে দিয়কচোন, সেইকাৰণে ইয়াতে সাৰি পুচি এইবিলাক থৈ দিছোঁ। ৰাতিপুৱাতে উঠিছোঁ, এওঁ শুই আছে। মই আৰু কি কৰিম, ভাবিলোঁ এটা ব্লগকে বনাওঁ। তাৰপিছত এতিয়া মানে চাহ খোৱা নাই, চাহ খাম আৰু এখেতে উঠা নাই যিহেতু, সেইকাৰণে চাহ খোৱা নাই। ৰুমৰ ভিতৰত বেলেগ একো বস্তু নাই, এইখিনিয়ে বস্তু। এই শুই আছে, এইটো মোৰ ল'ৰাটো শুই আছে। ই উঠিছে চাগে, উঠি পৰি যাবা তুমি। এখেতে শুই আছে। আৰু ইয়াতে মানে এইটো গেছ টেবুল এনেকুৱাই আৰু সৰু সুৰা, ইয়াতে এইবিলাক কিবা কিবি, বেলেগ একো নাই। এইখিনিয়ে বস্তু, বেলেগ আৰু ইফালে একো নাই। এইফালে লেট্ৰিন বাথৰুম আছে এইফালে। আৰু এইফালে মানে বহুত মাটি, এইফালে জংঘল হৈছে, তো চাফা কৰিব লাগিব। বেলেগ আৰু একো নাই। এইখিনিয়ে আৰু মোৰ মানে যদিহে মোৰ ভিডিঅ'টো, মোৰ মানে ঘৰখন ইমান ডাঙৰ ঘৰ নহয়, মোটামুটি আৰু সৰু ঘৰ। আৰু তাতে আৰু মই, মিষ্টাৰ আৰু মোৰ ল'ৰাটো তিনিটাই থাকোঁ। আৰু বেলেগ আৰু একো নাই, সাধাৰণ কাম কৰে। জানেইতো আপোনালোকে, কোম্পানীত কাম কৰিলেনো কেইটকা পায়। কিবা কৰি পেটে ভাতে খাই আছোঁ। আৰু এনেকৈ তিনিটা মানুহ এনেকৈ পৰিয়ালটো চলি আছোঁ। আৰু বেলেগ আৰু একো নাই। তেখেতৰ ডিউটি নাই বাবে অকণমান দেৰিলৈ শুই আছে। মই ভাবিলোঁ মই এটা ব্লগকে বনাওঁ, কেতিয়াও ব্লগ বনাই পোৱা নাই। কিন্তু আজি প্ৰথম যদিহে মোৰ ব্লগটো চাই ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিলে ভাল লাগে দিয়কচোন। আজি বিশেষ আৰু একো নকওঁ, যিহেতু প্ৰথম ব্লগ। পিছলৈ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব, নিশ্চয় আপোনালোকক মোৰ আৰু কিছুমান আছে, সেইবিলাক দেখুৱাই দিম। এতিয়া বাই বাই।